Hello guys, কি খবৰ? পুনৰ এটা নতুন ভিডিঅ' লৈ মই মতলব নাই আপোনালোকক স্বাগতম জনাইছো। এইটো ইনে কমেডি তেনেকুৱা ভিডিঅ' নহয়, যেটো গাঁৱলীয়া ল'ৰা গাঁৱৰ পৰিৱেশতে ডাঙৰ হোৱা, সেইকাৰণে আৰু ব্লগ টাইপৰ এটা ইনে আৰু দেখাম কি হয় কি কৰো চাই থাকক শেষলৈকে। যিহেতু আজি মস্ত গৰম পৰিছে, ৰ'দ উঠিছে, সেইকাৰণে ঘৰত আমোল লাগিলে, সেইকাৰণে ওচৰতে পথাৰ গাঁৱলীয়া ল'ৰা, সেইকাৰণে অলপ ওলাইছো পথাৰলৈ মাছকে ধৰো। এতিয়া মাছ জাল এখন লাগিব, সেয়েহে আমাৰ কেমেৰামেনত থকা এই জাল এখন গোটালে, তাকে আনিলো। এতিয়া ডাঙৰ কথা হ'ল মাৰিবলৈ নাজানো, তাৰপিছত মাৰিবলৈ নাজানো চবকে ভাবি পালো হয় ইটো বস্তু আজিকালি চব পায়, সেইকাৰণে ইউটিউবতে চালো কেনেকে জাল মাৰে, তাৰপিছত ইউটিউবতে চাই শিকিলো আৰু এতিয়া মাৰি চাওঁচোন পাওঁ নে নোৱাৰো। মাছ কেনে মাছ কথাটো দূৰৰে কথা, এতিয়া পাওঁ নে নোৱাৰো সেইটোকে চাওঁ, আপোনালোকে চাই থাকক কি কৰো। ইয়াতে এই অলপ বতাহটো বেছি, পথাৰ ৰাস্তা যে অলপ মাতৰ প্ৰব্লেম পাব, সেইটো আৰু মিলাই মিলি চাব আৰু তাতে একদম লোকেল ভিডিঅ' আজি, একদম ফুড গাঁৱলীয়া হাত পোছাকে একদম লোকেল ভিডিঅ' বুলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব লাহেকৈ, মতলব নাই। জাল মাৰিলো, বৰ মাছ বিশেষ নাপালো, জালখন অলপ মৰা হৈছে আৰু আপোনালোকে ভিডিঅ'টো দিছে চাইছে। এই দাদা এজন আহিছে গাঁৱে, তেওঁ মাৰিব দুচাকমান, তেওঁ মাছ পাবই, তেওঁ পাব চাগে দুজনীমান, তাকে ভিডিঅ'টো চাই থাকক। তেওঁক দি দিছো জালখন এতিয়া। মাৰি চাওঁ, চাই থাকক উঠে নে নুঠে। হেল্ল' গাইজ, এইটো আমাৰ দেখা যাব, এইটো আমাৰ পথাৰৰ মাজত থকা পুখুৰী। অলপ দিনৰ পিছত সিঁচা হ'ব, যদি কোনোবা আহে সিঁচিবলৈ, মাছ খাবলৈ মন গ'লে আহিব পাৰিব, একেলগে সিঁচিম, আহি যাব। লোকেশ্যন খুজিলে হ'ল, পঠিয়াই দিম। হেল্ল' গাইজ, পুখুৰীটোত নামি চাওঁ কিমান দ হৈ আছে। গৰম পানী তামাম, বেছি দ নহয়, বাম হ'ল, গৰম নিচেই বাম হ'লচোন। বৰ্তমান তাৰপৰা আমি গুচি আহিলো, তাত য'ত মাছ আছে চবতে মাৰিলো জাল, পালো দুটামান, এইকেইটা চব এই দুটামান নাকত দিবলৈ হ'ব আৰু আঙুলি বেকাৰ কৰিলে হ'ব, গৰৈ পুঠিহে অকল। তাৰপিছত এতিয়া ঘৰৰ ঘন জংঘলত আহি গলো, ঘৰৰ ওচৰতো এতিয়া পুখুৰী এটা আছে, দেখা দে এইটো পুখুৰী, ইয়াতে মাছ ধৰি চাওঁ পাওঁ নেকি, জীয়াই থোৱা আছে মাছ, আপোনালোকক চাই থাকক পাওঁ নে নোৱাৰো, ধৰিব পাওঁ নে নোৱাৰো, চাই থাকক ভিডিঅ'টো। এনেকুৱা লোকেল ভিডিঅ' চাই কেনেকুৱা পায় আপোনালোকে জনাবচোন, যদি ভাল পায় কমেণ্ট কৰিব, আৰু বনাবলৈ চেষ্টা কৰিম। এতিয়া মাৰি চাওঁ জাল একচাক কি হয়, চাই থাকক। বঢ়িয়াকে মাৰিলো, অলপ গণ্ডগোল লাগিলে। এইটো মাছ, এই মাছ লৈ আহিছে গোটেইখন, ঢেৰ মাছ, অসংখ্য মাছ। জীয়া মাছে উঠিলে, পুৰণা মাছ আছিলে বুলি ভাবিছিলো, নাই এইবোৰ জীয়া মাছ চাউজনী আছে, এইবোৰ জীয়া মাছে মেলি দিওঁ, ডাঙৰ হ'ব লাগিব। মিছন ছাকচেছফুল, এজনী উঠিছে অলপ ডাঙৰ, তথাপি ইয়াতকে ডাঙৰ হ'ব, সেইকাৰণে এজনী মেলি দিব লাগিব। বাকী মিছা চব জীয়া মাছ উঠিছে, বাকী মিছা হৈছে চব মেলি দিওঁ আৰু দেই। ডাঙৰ হৈছে দেই এইবাৰ জিওৱা, নামটো কি ক'ব মেলি দিওঁ এইবাৰ, অহাবাৰকে ডাঙৰ হ'লে খাম। বাই বাই। মৰিয়ে থাকিম নেকি? আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। কেনেকুৱা পালে
কি পালে জনাই যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই নতুন আকৌ পুনৰ নতুন এটা ভিডিঅ'ত একেখন মুখেৰে লগ পাই আছো বাই বাই